হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই আজি লৈ আহিছোঁ এটা কলপচলাৰ সৈতে মাছৰ মাথাৰ ৰেচিপি। এয়া চাওক, কলপচলাখিনি মায়ে ধুনীয়াকৈ মোক কাটি দিলে। মই গিলাচৰ সহায়ত এইখিনি মিহি কৰি ল'লোঁ। অলপ মিহি হ'লে খাই ভাল লাগে, নহয় জানো? মই এনেকৈ সৰুৰ পৰা কৰা দেখিছোঁ, বহুত সোনকালেই মিহি হৈ পৰে। এয়া চাওকচোন, আপোনালোকে কেনেকৈ কৰে বাৰু? মই কলপচলাৰ লগত দিবৰ কাৰণে ৰেডি কৰিলোঁ আলু, পিঁয়াজ অলপ, আদা নহৰু জালুকৰ পেষ্ট, কেঁচা জলকীয়া আৰু কেঁচা বুট কেইটামান। তাৰপাছত মাটিৰ কেৰাহীখন পাতি ল'লোঁ, তাত তেল দিলোঁ। তাৰপাছত মাছৰ মাথাকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আমি প্ৰায় বস্তুৱেই মাটিৰ কেৰাহীতে বনাওঁ। মাটিৰ কেৰাহীত বনালে সোৱাদটো অলপ বেলেগ এটা সুকীয়া হয়। তাৰপাছতে মাছৰ মাথাখিনি ফ্ৰাই কৰি হৈ গ'ল মোৰ। মাছৰ তেলতে মই দিলোঁ পাঁচফোৰণ আৰু শুকান জলকীয়া আৰু দিলোঁ পিঁয়াজখিনি অলপ ৰঙা হ'বলৈ দিলোঁ। ৰঙা হোৱাৰ পাছত দিলোঁ আদা নহৰুৰ পেষ্ট। আদা নহৰুৰ পেষ্টটো কেঁচাৰ ভাৱটো যোৱালৈকে ভাজি ল'লেই হ'ল। এয়া চাওকচোন, আপোনালোকে কেনেদৰে বনায় মোক জনাবচোন, মোৰ পদ্ধতিটো হৈছেনে নাই হোৱা। এয়া চাওক, তাৰপাছত দিলোঁ হালধি, সোৱাদ অনুসাৰে দিলোঁ মই নিমখ। তাৰপাছত আলুখিনি ফ্ৰাই কৰি লৈছোঁ। প্ৰথমে আলু আৰু বুটখিনি ফ্ৰাই কৰি ল'লে অলপ সোনকালেই সিজি যায়। তাৰপাছত দিলোঁ বুটকেইটাও মই অলপ ভাজি ল'লোঁ। হাফ ফ্ৰাই হৈ গ'লেই ভাল হয়। তাৰপিছত দিলোঁ মই কেঁচা জলকীয়া। বহুতে জ্বলা পচলাত কিন্তু বহুত খাই দেই, আমি কিন্তু ইমান বেছিও জ্বলা নাখাওঁ, সেইবাবে মই 4-5টা কেঁচা জলকীয়া দিছোঁ। এয়া চাবচোন। তাৰপাছত মই কলপচলা অলপ অলপকৈ দি দিলোঁ। এয়া চাওক, বেছি সময় নালাগে বাৰু, খাবলৈও সোৱাদ লগা, তেনেকৈ বনাবলৈও ভাল। পচলা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, বহুত আইৰণ আছে আৰু বহুতো বেমাৰৰ কাৰণে ভাল বুলি কোৱা শুনো। এয়া চাওক, মই মাছৰ মাথাকেইটা দি দিলোঁ। অকণমান গৰম পানী কৰি লৈছোঁ। যিকোনো ভাজিতে গৰম পানীকণ দিলে ভাল হয়। তাৰপাছত মই অকণমান ওপৰত গৰম পানী ছটিয়াই দিলোঁ। আপোনালোকে পানী দিয়েনে বাৰু? মই কিন্তু বনালে অকণমান পানী দিওঁ। এয়া চাওক, গৰম পানী দি দিছোঁ অকণমান। কেঁচা ভাৱটো যোৱাৰ পাছতেই কলপচলাটো ৰেডি হৈয়ে যায়। এয়া মোৰ পচলা ৰেডি হৈয়ে গ'ল। খাবলৈও ভালেই হৈছিলে আৰু মই খাই খুবেই ভাল পাওঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ নতুন এটা ৰেচিপি লৈ আহিম। সকলোৱে মৰম দিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰি দিব। ধন্যবাদ।